নমস্কাৰ বন্ধুবৰ্গসকল মোৰ পুনৰটি ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনাক জানিয়ে স্বাগতম জনাই আছে। আশা কৰিছোঁ আপোনালোকৰ ঘৰত সকলোৱে ভালে আছে। যিহেতু আহিছোঁ আমি আজি বগৈতলীয়া থান তিনিচুকীয়াৰ হয়। যোনে যোনে জানে তেখেতসকলে জানে কিমান মান্য হয়, আৰু যোনে নাজানে তেখেতসকলক মই দেখুৱাই দিম ক'ত কেনেকৈ কি আছে। আৰু আজি আমি শৰাই দিবলৈ যাওঁ, তো শৰাই দিয়াখিনিও দেখাম। তো বলক মোৰ লগে লগে গৈ থাকক। কোৱাৰ আগত ক'ব বিচাৰোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো এয়াই বন্ধুবৰ্গসকল, এইটোৱে পবিত্ৰ স্থান মই কৈছিলোঁ বগৈতলীয়া থান। তো ইয়াত আহি পিনে মই বহুত ভাল পাওঁ, কাৰণ মোৰ কাৰণে মান্য, কাৰণ মোৰ বেটা জন্ম হোৱাৰ আগত মই ইয়াত চাকি এগছ জ্বলাই পিনে মই আহিছিলোঁগৈ, আৰু সেইমতে মই মোৰ ল'ৰাটোক পালোঁ। তো সেইটো কাৰণে মই বহুত মানুহ এয়া দেখিছেনে, বহুতে দিয়েহি, বহুত জেগাৰ পৰা আহে, বহুতে দিয়েহি। তো আমি সেয়া চেয়া কৰিলোঁ, এতিয়া চাকি জ্বলাইছোঁ। সেয়া মা, মই এইফালে চাকি জ্বলালোৱেই, সেয়া কৰিলোৱেই। এইফালে বহুতে চাকি জ্বলাইছে। কিমান পবিত্ৰ স্থান হয়। মন্দিৰলৈ নামঘৰলৈ গ'লে এনেও মনবোৰ ভাল লাগে। আই থান কোনে কোনে গৈ পাইছে, যোনটো বগৈতলীয়া থান মই য'ত এতিয়া আছোঁ, মোক জনাব। তো এইটো হৈছে চাহ খোৱা ঘৰ। ইয়াত গোপিনীসকলে চাহ বনায়, চাহ দিয়ে। ইয়াত কোনো এনেকুৱা নাই যে নিজে বনাই খাব লাগে, নিজে বনাই খাব পাৰে, কিন্তু ইয়াত সোমাবলৈ নিদিয়ে, ইয়াত গোপিনীসকল সোমায়। তো এয়া প্ৰসাদো বিলালে, আমি চাহ আধা খোৱা হ'ল, প্ৰসাদো বিলালে। এফালে এয়া বেটা ইমান উৎপাত কৰে নহয়। এয়া দৌতিহঁতি প্ৰসাদ বিলাবলৈ আৰম্ভ কৰিছে। চ' আমিও লৈছোঁ, ঘৰৰ কাৰণেও লৈ লৈছোঁ, মা দেউতাহঁতৰ কাৰণে। এয়া দেখিছে। আৰু এইটো হৈছে কুঁৱা, যোনটোৰ পানী কেতিয়াও নুশুকায়, কিন্তু কিছুমান লাগ বেয়া থাকিলে মানে পানীটো দেখা নাপায় হেনো, সেইবুলি কয়। কিন্তু আমি যেবাৰ আহিছোঁ পানীটো দেখা পাইছোঁ, আৰু ইয়াৰ পৰা পানীও নিছোঁ। বহুত পবিত্ৰ হয়, আৰু মুখত ল'লে মানে নিজেই ভাল লাগে। চ' আমি ইয়াৰ পৰা ওলাই দিছোঁ যাবলৈ। আমাৰ সেয়া হৈ গ'ল, প্ৰসাদ বিলোৱা চব মানে এভৰিথিং হৈ গ'ল। তো সেইটো কাৰণে আমি যাবলৈ ওলাইছোঁ। ইয়াত কিছুমান নতুনকৈ এইবোৰ গেট চেট বনাইছে। আমি যোৱাবাৰ আহোঁতে গেট নাছিলে, তো গেট বনাইছে, ধুনীয়া লাগিছে। তো ইমানেই আছিলে, ভাল লাগিলে মানে জনাব। ধন্যবাদ। এয়াই আছিল বন্ধুবৰ্গসকল, মই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পালে চাই। মোৰ নতুন পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ লগত লগ পাম বুলি আশা থাকিল। ধন্যবাদ।